দেও এই পূজাত লাগি আছে কেলা পূজা কৰি আছ তই দেখা নাই নেকি মোক মানে দেও লিং এটা লগাই লিং নে লিংগ লিংগ নহয় লিং লিংগ লাগি আছে লিংহে লগাব লাগে এই লিংটোৰ নাম ভদ্ৰকান্ত এই ছোৱালীহে লিং লগাই মতা মানুহ ভদ্ৰকান্ত বুলি ক'লা যে মোৰ সেই তাৰ মানুহজনৰ লগত লিং লাগি আছে বুজিলে দেও মই সেই মানুহটোহে লিং লগাব লাগে আচ্ছা এই বৌজনী খুব ধুনীয়া নেকি ধুনীয়া মানে ভাল নাই আৰু মই তাক মালটো খুৱাই ল'ম আৰু সিফালে আৰু বৌজনী সি মানে এই মালটো খায়তো সি বেলেগৰ লগত খাই থাকে এতিয়া মোৰ লগত লিংকটো লগাই দিব লাগে তাতে সি মোৰ লগত মালটো খায় এই তোমাৰ একদম ধুনীয়া উপায় এটা দিছোঁ মই দেই হেৰি কৰিবা তুমি ফেনাইল বটল এটা ল'বা ফেনাইল বটল এটা লৈ কিনি খুৱাই দিবা লগে কাম চেটে তোমালোকে কাম দেৰি দেও মই আপোনাৰ ওচৰলৈ ফুফু ফাফা কৰিবলৈ আহিছোঁ এই ফেনাইল বটলটো খুৱাই ময়ো দিব পাৰোঁচোন সেই ফেনাইল বটলটো খুৱাই দিলেচোন মৰিয়ে থাকিব মাল চেটেপে হ'বচোন সেইটো নহ'ব নহয় ফুফু ফাফা কৈ কিনি মানুহটো মোৰ লিংক আনি কিনি মালটো খুৱাই ল'ম আৰু বৌৰ লগত তেতিয়াহ'লে হেৰি কৰিবা এই এনেকুৱা ডাঙৰ চাইজৰ মাছ কটা দা এখন ল'বা দাখন লৈ কিনি ডিঙিত ফিনিছ কৰি দিবা তোমালোকৰ লাগিব তেৰি দেও মই আপোনাৰ ওচৰলৈ লিংক লগাবলৈ ফুফু ফাফা মানে মনটোতো কৰি কিনি তাক লিংক লগাবলৈ আহিছোঁ চালা এবাৰ দিছে ফেনাইল বটল এবাৰ দিছে সি দা দিছে সেইবোৰ মই কৰিব পাৰোঁ আৰু তেতিয়াহ'লে ফুফু ফাফা লাগে যদি তোক এটা দৰৱ এটা দিছোঁ দেই এই মানে এটা শুন সৰু তাবিজটা দিম এই তাবিজটো তই পিন্ধি যাবি য'তে পিন্ধি যাবি পিন্ধি গ'লে তোক মানে সি নেদেখে মানুহটোৱে নেদেখে তাৰপিছত তই সদায় সেইটো পিন্ধি যাবি এই দেও মজা সেইটোহে ভাল উপায় দিছে দিয়ক তাবিজ দিয়ক মই এইবাৰ সেইটো পিন্ধি ল'ম পিন্ধি কিনি মনে যাম खत्म बाय बाय टाटा गुड बाय মাল খাবলৈও নাই পইচা খৰচ কৰিবলৈও নাই আৰু ভদ্ৰকাণ্ড একো পাত্তাই নাপাব চালা সদায় সি দা জোকাৰিবলৈ আহে মোক আজিৰ পৰা তই গম পাবি এই ভদ্ৰকাণ্ড মাইকৰ প্ৰেমিক কেনেকুৱা ঠিক আছে দেও তেতিয়াহ'লে মই আপোনাক বৈতে ধৰিছোঁ দেই একদম ভাল উপায় দিলে মই মানে পইচাটো অনা নাই বাকীহে কৰি দিম দেই বেয়া নাপাব ইয়াৰ লগত তই 5,000 দিব লাগিব তো আগতেও মই মানে তোক এবাৰ মই তোৰ মনত আছে তই আহিছিলি তই কিবা এটা কৈ গৈছিলি তই বাকী কৰিছিলি সেইবাৰ তই পইচা নিদিলি যে 5,000 দি থৈ যাব লাগিব তই পইচা নিদিব লাগে তোক মই এনেকুৱা ফু মন্ত্ৰ মাৰিবলৈ দিম তোৰ পেন ইয়াতে খোল খাই যাব তই লেংটা হৈ ঘৰলৈ যাব লাগিব তোৰ লিংগ ইয়াত থাকি যাব তই মানুহটো গুচি যাব বাকী নহয় কামটো হোৱাৰ পিছত মই লগত দি দিম আপোনাক পইচা